ৰং চেনেলত নতুনকৈ সম্প্ৰচাৰিত হোৱা মুৰ মিনতি তৰা হৈ যদি ধাৰাবাহিকখনত অভিনয় কৰা প্ৰীতিৰ প্ৰকৃত নাম হৈছে প্ৰিয়ংকা বৰা। প্ৰিয়ংকা বৰাৰ জন্ম হৈছিল 1994 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে ধুবুৰী জিলাৰ গৌৰীপুৰত। প্ৰিয়ংকা বৰাৰ আজিৰ দিনটোৰ অনুসৰি বৰ্তমানৰ বয়স হৈছে 27 বছৰ 4 মাহ 13 দিন। প্ৰিয়ংকা বৰাৰ ঘৰত মতা নাম অথবা নিকনেম হৈছে অৰিছা। প্ৰিয়ংকা বৰাই গুৱাহাটীৰ পাণবাৰীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ আৰম্ভ কৰিছিল আৰু পাছলৈ গুৱাহাটীস্থিত সাউথ পইণ্ট স্কুলত পঢ়িবলৈ লয়। কলেজীয়া শিক্ষা অৰ্থাৎ বাণিজ্য শাখাত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে দিল্লী ইউনিভাৰ্চিটিৰ পৰা। প্ৰিয়ংকা বৰাৰ হাইট ৱেটৰ কথা যদি কওঁ, প্ৰিয়ংকা বৰাৰ হাইট হৈছে 5.7 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 50 কেজি এপ্ৰক্স। প্ৰিয়ংকা বৰাই 2015 চনত MTVত সম্প্ৰচাৰিত স্পিলভিলাৰ 8ম খণ্ডটিত পাৰ্টিচিপেট কৰাৰ পাছৰে পৰা জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। 2016 চনত 16 ডেজ নামৰ এখন শ্বৰ্ট ফিল্মত অভিনয় কৰিছিল। প্ৰিয়ংকা বৰাৰ প্ৰফেশ্যন বুলি ক'বলৈ গ'লে প্ৰিয়ংকা বৰাৰ প্ৰফেশ্যন হৈছে ক্লাছিকেল ডান্সাৰ এণ্ড এক্ট্ৰেছ। প্ৰিয়ংকা বৰাৰ প্ৰিয় অভিনেত্ৰী হৈছে প্ৰিয়ংকা চোপ্ৰা আৰু প্ৰিয়ংকা বৰাই বৰ্তমান গুৱাহাটীত বসবাস কৰে। বন্ধুসকল, মুৰ মিনতি তৰা হৈ যদি ধাৰাবাহিকখন চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু যদিহে প্ৰীতিৰ অভিনয় চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।